হেল্ল' এভৰিৱান অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আন এটা বিজ্ঞাপন লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ ARIAS ছ'চাইটিৰ পৰা নতুন বিজ্ঞাপন ওলাইছে। ইয়াতে আপোনালোকৰ ভালেখিনি সুবিধা আছে। ইয়াত কোনো ধৰণৰ পৰীক্ষা দিব নালাগে। এইটো নতুন চাকৰিৰ বিজ্ঞাপন হয়। ইচ্ছুক কেণ্ডিডেটসকলে অতি শীঘ্ৰে এইটো বিজ্ঞাপনটো আপোনালোকে পঢ়ি কেনে আপোনালোকে এপ্লাই কৰক। ডাইৰেক্ট আপোনালোকৰ ৱাক এণ্ড ইণ্টাৰভিউ হ'ব। অতি সোনকালে আপোনালোকে ভিডিঅ'টো চাই শ্বেয়াৰ কৰক বন্ধুবৰ্গলৈ, কিয়নো বেছি সময় নাই, লাষ্ট ডেটৰ বেছি দিন নাই। এইটো যিহেতু ৱাক এণ্ড ইণ্টাৰভিউ মানে হেৰিটো এডভাৰটাইজটো ওলোৱাৰ লগে লগেই আপোনালোকৰ এইটো দি দিয়া হৈছে। গতিকে অতি শীঘ্ৰে আপোনালোকে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰক। এইটো আপোনালোকৰ কোনো ধৰণৰ পৰীক্ষা দিব নালাগে, ডাইৰেক্ট চাকৰি হয়। ARIAS ছ'চাইটিৰ পৰা আহিছে এইটো ডাইৰেক্ট ৱাক এণ্ড ইণ্টাৰভিউ। ইয়াতে চাওক একাউণ্টেণ্ট আছে, নেম অফ দ্য পষ্ট মই ইয়াতে ডিটেইলছত গোটেইখিনি জনাম। ইয়াতে চিৰিয়েলি কিমানটা বিভাগ আছে চাওক। ইয়াতে বিভাগত 10টা আছে হয়নে। গতিকে আপোনালোকৰ বহুতখিনি সুবিধা আছে। আপোনাৰ যিখিনিৰ লগত আপোনাৰ কোৱালিফিকেশ্যন মিলিব সেইখিনিৰ লগতে আপুনি সেইটোত আপুনি এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন কিমান লাগে, লাষ্ট ডেট কিমান, গোটেইখিনি মই বিতংভাৱে জনাম। গতিকে যিসকল কেণ্ডিডেটছ মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে সেইসকলক মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, যাতে পিছলৈ মই যিখিনি আপ টু ডেট ভিডিঅ' লৈ আহোঁ আপোনালোকে অতি সোনকালে চাব পাৰে আৰু এপ্লাই কৰিব পাৰে। ঠিক আছে, চাওক একাউণ্টেণ্ট CPIU ইয়াতে টোটেল পোষ্ট আছে 2টা। ইয়াৰে ৱাক এণ্ড ইণ্টাৰভিউ 27 জুলাই। ঠিক আছে, তাৰে পিছত আছে 2 নম্বৰ বিভাগটোৰ নাম হৈছে JRMIS স্পেচিয়েলাইজড PMU। 2 নম্বৰ বিভাগ ইয়াতে আছে এটা পোষ্ট। এইটোৰ ৱাক এণ্ড ইণ্টাৰভিউ হৈছে আপোনালোকৰ 29 জুলাই। ঠিক আছে, গোটেইখিনি মই আপোনালোকক জনাই দি আছোঁ। তাৰপিছত 3 নম্বৰটোত আছে চাওক এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, এইটো PIU। অলপ জুম কৰি লওঁ। 3 নম্বৰটো চাওক এছিষ্টেণ্ট ইঞ্জিনিয়াৰ। ইয়াতে আছে আপোনালোকৰ কেইটা পোষ্ট, 1 মিনিট। ইয়াতে আছে আপোনালোকৰ এটা পোষ্ট। গতিকে এইটো ৱাক এণ্ড ইণ্টাৰভিউ আছে 31 জুলাই। গতিকে আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি ৰাখি থৈ দিব। তাৰপিছত চাওক 5 নম্বৰটোত আছে 4 নম্বৰটোত আছে হয়নে। 3 নম্বৰটো গ'ল, 4 নম্বৰটোত আছে ৰুৰেল ফাইনেন্স স্পেচিয়েলাইজড, ইয়াতে PIU। ইয়াতেও এটা পোষ্ট আছে। ইয়াৰে ৱাক এণ্ড ইণ্টাৰভিউ হৈছে 3 আগষ্ট। তাৰে পিছত 5 নম্বৰটো আছে লাইভলিহুড কোঅৰ্ডিনেটৰ, এইটো CPIU। ইয়াতে আছে টোটেল 4টা পদ। এইটোৰ ৱাক এণ্ড ইণ্টাৰভিউ হৈছে 5 আগষ্ট, মনত ৰাখিব। 6 নম্বৰ পইণ্টটো হৈছে হাইড্ৰলজি স্পেচিয়েলাইজড PIU। এইটোত আছে আপোনালোকৰ এটা পোষ্ট টোটেল। ইয়াতে আপোনালোকৰ 10 আগষ্টত হ'ব ইয়াৰে ৱাক এণ্ড ইণ্টাৰভিউ। 7 নম্বৰ পোষ্টটো হৈছে GIS and MIS এক্সক্লুচিভ, এইটো CPIU। ইয়াতে আছে 4টা পোষ্ট। ইয়াতে ভালেখিনি পোষ্ট আছে। এইটোৰ আপোনালোকৰ ৱাক এণ্ড ইণ্টাৰভিউ হ'ব 12 আগষ্ট 2026। নেক্সট 8 নম্বৰটো বিভাগত আছে ফাইনেন্সিয়েল মেনেজমেণ্ট স্পেচিয়েলাইজড PIU। ইয়াতে আপোনালোকৰ টোটেল এটা পোষ্ট আছে। এইটোৰ ৱাক ইন ইণ্টাৰভিউ হ'ব 14 জুলাই। এইটো 14 জুলাই নহয়, এইটো আগষ্ট হ'ব লাগিব। ইয়াতে কিবা কাৰণত 14 জুলাই আছে, 14 আগষ্ট 2026। নেক্সট হৈছে 10 নম্বৰ পদটো বিভাগটো হৈছে ফাইনেন্সিয়েল মেনেজমেণ্ট এক্সক্লুচিভ PIU। ইয়াতে টোটেল এটা পোষ্ট আছে। এইটো হৈছে 17 আগষ্টত আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ। নেক্সট 10 নম্বৰ পদটো হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল, এইটো CPIU। ইয়াতে টোটেল পোষ্ট আছে আপোনালোকৰ 5টা। ইয়াতে চাওক ৱাক ইন ইণ্টাৰভিউ হৈছে 19 আগষ্ট। গতিকে গোটেইখিনি মই ইয়াতে ডিটেইলছত দি দিছোঁ। আপোনালোকে এইটো ৱেবছাইটত যাই এপ্লাই কৰিব পাৰে। এইটো ৱেবছাইটত গ'লে আপোনালোকৰ এপ্লাই ফৰ্মখন ওলাই আহিব, ইয়াতে আপোনালোকে এপ্লাই কৰিব। বাকী কোনটো বিভাগত কিমানটা পোষ্ট আছে মই গোটেইখিনি জনাই দিলোঁ। যিহেতু এইটোত কোনো ৰিটেন টেষ্ট নহয়, ৱাক ইন ইণ্টাৰভিউ হ'ব। গতিকে আপোনালোকৰ ৱাক এণ্ড ইণ্টাৰভিউ ৰিপৰ্টিং এণ্ড ৰেজিষ্ট্ৰেশ্যন টাইমটো হ'ব আপোনালোকৰ 9 AM 9 AM পৰা 10 AM ভিতৰত। গতিকে এইখিনিয়ে আছিল বিতং। টোটেল পোষ্ট আপোনালোকৰ কিমানটা আছিল, 21 হয়নে। ইয়াতে আছে স্পেচিয়েলাইজড এক্সক্লুচিভ 2টা বিভাগত আছে। কোনটো বিভাগত কিমানটা পোষ্ট আছে গোটেইখিনি মই অলৰেডি আপোনালোকক জনাই দিলোঁ। ইয়াতে আপোনালোকৰ মান্থলি চেলাৰিটো হ'ব 60,000 টকাৰ পৰা 75,000 টকালৈ। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে গ্ৰেজুৱেশ্যন যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। আকৌ ইয়াতে ফাইনেন্সিয়েল মেনেজমেণ্ট আছে,
তাৰপিছত এক্সট্ৰানাৰী ইয়াতে আপোনালোকক দিছে মিনিমাম 7 ইয়াৰ্ছ ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব, 7 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব। ইয়াতে ডেট অফ ইণ্টাৰভিউ মানে বিভিন্ন পদ অনুযায়ী আপোনালোকৰ ডেটটো মই জনাই দিছোঁ হয়নে। ইয়াতে প্ৰথম যিখন চাৰ্ট আছে এই চাৰ্টখনতে গোটেইখিনি দি দিছোঁ, গতিকে আপোনালোকে আৰু বেলেগ চাব নালাগে। ইয়াতে গোটেইখিনি দিয়া আছে কোনটো বিভাগত কিমানটা পোষ্ট আছে আৰু কোনটো ডেটত আপোনালোকৰ ৱাক এণ্ড ইণ্টাৰভিউ হ'ব হয়নে। ডিটেইলছত গোটেইখিনি জনাই দিছোঁ। তাৰপিছত ইয়াতে আকৌ ডিটেইলছত দিয়া আছে চেলাৰীৰ পৰা আদি কৰি গোটেইখিনি কিমানখিনি কোৱালিফিকেশ্যন লাগিব, সেইকাৰণে মই এইখিনি দি দিছোঁ। কোৱালিফিকেশ্যনখিনি আপোনালোকে চাই ল'ব। ৰুৰেল ফাইনেন্স স্পেচিয়েলাইজড ইয়াতে আপোনালোকৰ ডিগ্ৰী লাগিব BA। ইয়াত আপোনালোকৰ চেলাৰী হ'ব 50,000 টকাৰ পৰা 60,000 টকালৈ। আকৌ হাইড্ৰলজি স্পেচিয়েলাইজড ইয়াতে এটা পোষ্ট আছে, ইয়াতো ভালেখিনি দৰমহা আছে, গতিকে ইচ্ছুক কেণ্ডিডেটসকলে অতি শীঘ্ৰে অনলাইন কৰিব পাৰে। যদি কিবা বুজি নাপায় কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। চাওক এইটো আপোনালোকৰ ষ্টাৰ্টিং ডেট হৈছে, ৰিলিজ দিছে 13 জুলাই, এইটো লাষ্ট ডেট হ'ব 27 আগষ্টৰ পৰা 27 জুলাইৰ পৰা 19 আগষ্টলৈ হয়নে। মই আপোনালোকক জনাই দিছোঁ কিমান ষ্টাৰ্ট হৈছে 27 জুলাইৰ পৰা আৰু লাষ্ট ডেট হৈছে ৱাক ইন ইণ্টাৰভিউ 19 আগষ্ট। ইয়াতে যিখিনি মই আলোচনা কৰিলোঁ গোটেইখিনি প্ৰথমতে আপোনালোকক চাৰ্টখনত দি দিছোঁ। ইয়াতে চাওক চাৰ্টখনৰ তলত আছে কিমান ডেটৰ পৰা ষ্টাৰ্ট হৈছিলে 27 জুলাইৰ পৰা। আকৌ লাষ্ট 10 নম্বৰ পদটো জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল, এইটো আপোনালোকৰ 19 আগষ্টলৈ শেষ। গতিকে গোটেইখিনি ৱাক এণ্ড ইণ্টাৰভিউ ডেটটো দিয়া আছে ইয়াতে, আপোনালোকে অতি শীঘ্ৰেই অনলাইন কৰি লওক। থেংক ইউ ফৰ ৱাচ।